হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে পৰা দিনাকাতে চিলড্ৰেন টিভিটো লাগে সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি আমি যাব ওলাইছোঁ শিৱসাগৰ আৰু এয়া হৈছে বিহুৰ বতৰ আৰু আজি হৈছে বহাগৰ 1 তাৰিখ আৰু সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকক। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। ফ্ৰেণ্ডছ, যিহেতু আমি এটা লং জাৰ্ণি কৰিব ওলাইছোঁ, চ' আগতে আমি গাড়ীখনৰ পেটটো ফুল কৰি ল'ব লাগিব, হয়নে নহয়? সোণাপুৰত আমি ইয়াতে তেল ভৰাই লৈছোঁ, যিহেতু তাতে অলপ কম প্ৰাইজত পোৱা যায়। আৰু শিৱসাগৰলৈ গুৱাহাটীৰ পৰা প্ৰায় 8 ঘণ্টামানৰ ৰাস্তা। আৰু ইফালে আমি ফাৰ্ষ্ট টাইম শিৱসাগৰ গৈ আছোঁ। অলপ ৰাস্তাটো অচিনাকি হয়, তথা অকণমান অসুবিধা হৈছিল যদিও আমি গুগল মেপৰ সহায় লৈছোঁ আৰু এনেদৰে আমি গৈ আছোঁ। বহু দূৰ অতিক্ৰম কৰাৰ পিছত অৱশেষত আমি আহি কাজিৰঙাৰ সোমাইছোঁ আৰু কাজিৰঙা ফ্ৰেণ্ডছ, আমি আহি কাজিৰঙা পাইছোঁ। কাজিৰঙা মানে কি, কাজিৰঙাৰ যিটো হাইৱে হয়, হাইৱেৰ কাষত ইমান ধুনীয়া এটা দৃশ্য দেখিছোঁ। দেখি আপোনালোক ভাবিলোঁ এবাৰ ৰৈ কিনে আপোনালোককো দেখাই দিওঁ। এখন ইমান ধুনীয়া ৰিজৰ্ট হয়, তাৰ ভিতৰখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। বহুত ধুনীয়া পৰিৱেশ তাৰে। আৰু ৰাস্তাত চাওক আপোনালোকে, ইমান ধুনীয়াকৈ এয়া হৈছে ধুনীয়া চাহৰ বাগান দেখিছে আপোনালোকে। চাৰিওফালে ৰাস্তাটোৰ দুয়োফালে আছে চাহৰ বাগান, আপোনালোকে দেখিব পাৰে। साहबे आने रहे कलगाड़ी में चापा के, साहबे आने रहे कलगाड़ी में। ফ্ৰেণ্ডছ, এনেদৰে আমি সেই কাজিৰঙাৰ মাজেৰে গৈ থাকোঁতে বহুতো জীৱ জন্তু দেখিলোঁ। এইটো দেখিছে আপোনালোকে হৰিণা। ফ্ৰেণ্ডছ, এইটো ৰাস্তা আৰু এইখিনি হৈছে এলিফেণ্ট ভিউ পইণ্ট। এইখিনিত মানে এলিফেণ্টে তলত পানী খাব আহে। এই চাওক ইমান তললৈকে আছে, এখন মানে পাহাৰৰ মাজেৰে ৰাস্তাটো তললৈকে আছে, বহুত তললৈকে আছে আৰু তলত পানী আছে, য'ত নেকি এলিফেণ্টে হাতীয়ে পানী খাব আহে। ফ্ৰেণ্ডছ, যিটো আপোনালোকে দেখিব পাইছে গড়, এইটো হৈছে এশিঙীয়া গড়। আপোনালোক সকলোৱে জানে কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত। এতিয়ালৈকে আমিও বহুকেইটা গড় দেখিলোঁ, কিন্তু আমি কাজিৰঙাৰ যিখন মেইন পাৰ্ক হয় সেইখনতহে আমি সোমাব নোৱাৰিম, কিয়নো আমি মাত্ৰ 3 দিন সময়হে লৈ আহিছোঁ আৰু শিৱসাগৰত গৈ পোৱালৈকে আমাৰ এটা দিন লাগিব আৰু তাৰ পৰা আকৌ নেক্সট গুৱাহাটীলৈ অহালৈকেও এটা দিন লাগিব। 2টা দিন গ'ল আৰু এটা দিনত আমি গোটেই শিৱসাগৰখন চাব লাগিব, যিখিনি চাবলগীয়া আছে। সেইবাবে আমি কাজিৰঙা যিখন মেইন পাৰ্ক সেইখনত সোমাব নোৱাৰিম। ফ্ৰেণ্ডছ, এইটো হৈছে কাজিৰঙা পাৰ্কখনৰ গেট। ফ্ৰেণ্ডছ, এনেদৰে কাজিৰঙাৰ পৰা গৈ থাকিলে হাইৱেৰ কাষত বুঢ়া পাহাৰত এটা মন্দিৰ পোৱা যায়। মন্দিৰটো হৈছে বুঢ়ীমাই মন্দিৰ। এই মন্দিৰটোত সকলোৱে এবাৰ নামি সেৱা লৈ যাব লাগে বুলি এটা নিয়ম আছে, মই শুনামতে। সেইবাবে আমিও নামিলোঁ আৰু নামি এটা সেৱা ল'লোঁ বুঢ়ীমাই মন্দিৰৰ ওচৰত। ফ্ৰেণ্ডছ, আমি আহি কাজিৰঙা পাৰ কৰিলোঁ আৰু এয়া হৈছে গোলাঘাটৰ চাহ বাগান। গোলাঘাটৰ ৰাস্তাটো চাৰিওফালে চাহ বাগানেই দেখিছোঁ আমি। কাজিৰঙাটো বহুকেইখন বাগান দেখিছোঁ, তাৰে এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। ফ্ৰেণ্ডছ, ফাইনেলি আহি আমি এতিয়া যোৰহাট পালোঁ আৰু যোৰহাটৰ এইটো হৈছে ঢেকীয়াখোৱা বৰনামঘৰ। এতিয়া ইয়াৰ মেইন হাইৱেৰ পৰা ইয়াতে মেইন গেটখন দিয়া আছে, কিন্তু আমি ভিতৰত সোমাই যাব লাগিব। বৰনামঘৰটোলৈকে যাবলৈ হ'লে আমি ভিতৰত সোমাই যাব লাগিব। এই মেইন হাইৱেৰ পৰা 4 কিলোমিটাৰ যাব লাগিব আৰু 4 কিলোমিটাৰমান পিছতে আমি ঢেকীয়াখোৱা বৰনামঘৰটো পাম। আৰু বৰ্তমান আমি এতিয়া সোমাই যাম বুলি ভাবিছোঁ। বৰনামঘৰটো এবাৰ চাই যাওঁ, বাহিৰৰ পৰা চাই যাম, ভিতৰত নোসোমাওঁ যিহেতু। আৰু আমি এতিয়ালৈকে আমি শিৱসাগৰ পোৱাই নাই গৈ। এতিয়া ৰাতিও হৈছে, আন্ধাৰ হৈছে, আপোনালোকে দেখিব পাৰিছে। ফ্ৰেণ্ডছ, এয়াই হৈছে যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰটো।
কাষলে মোৰ দুবাহুৰে খাব টিমটো এই মনটা পোনলে সপোন আকাশে বতাহে তোৰেই নাচোন মেঘে মেঘে অভিমানিতো বৰষুণ আৰে আৰে তিতিছে আচল লাজতে লুকালে জোন কাষলে কাষলে মোৰ দুবাহুৰে খাব টিমটো ফ্ৰেঞ্চ এইজোপা হৈছে মহাপুৰুষ শ্ৰী মাধৱদেৱে 1450 শকত ৰোৱা বট বৃক্ষৰ ফ্ৰেঞ্চ আমি এইখন হোটেলত কিবা খাই ল'লোঁ কাৰণ ইয়াতে এখন হোটেলো নাই চব বন্ধ হৈ গৈছে আৰু যিমানবোৰ মানে থকা হোটেল আছে চব বুকিং হৈ গৈছে আমি আৰু আগতে আমি বুক কৰা নাছিলোঁ ইয়াতে আহি কেনে বুক কৰিছোঁ ন সেইকাৰণে বুক কৰিব লগা হৈছে সেইকাৰণে আমি বহুত টাইম লাগি গ'ল বিচাৰোঁতে চাৰিওফালে বিচাৰিলোঁ আমি ক'তো নাপালোঁ হোটেল আৰু লাষ্টত ফাইনেলি এখন অতিথি গৃহ বুলি আছে তাতে পাইছোঁ বাট এটাই ৰুম আছে তাতে এটাই ৰুম কিন্তু 2 বেড হ'ব মানে এনেকৈ ৰুম এটা পাইছোঁ অতিথি গৃহ আমি তালৈকে যাম এতিয়া আমি খাই ল'লোঁ কিবাকৈ এখন খাবৰ কাৰণে যে হোটেল এখন পাইছোঁ সেইটো এটা আমাৰ লাগ আমাৰ কাৰণ ইয়াতে এখন চব বন্ধ হৈ গৈছে চাওক আপোনালোকে আমাৰ একচুৱেলি বহুত দেৰি লেট হৈ গৈছে আহি পাওঁতে শিৱসাগৰৰ মেইন টাউনত যিখন অতিথি গৃহ আছে তাতে আমি এটা ৰুম লৈছোঁ আপোনালোকে চাব পাৰে ইয়াতে মাত্ৰ আমি এটাই ৰুম ল'লোঁ কিহৰ কাৰণে ইয়াতে ৰুম মানে ক'তো নোপোৱা হৈ গৈছে ৰুম নাই চব বুক হৈ গৈছে ৰুম নম্বৰ 304 এই ৰুমটো আপোনালোকে চাব পাৰে চাওক এইখন শিৱসাগৰ টাউন আমাৰ সকলোৱে গা ধুলে বাট মই গা ধোৱা নাই কাৰণ মোৰ গাটো একদম ভাল নহয় অলপ উঠিছোঁহে মই উঠি এতিয়া গাটো ধুই লওঁ গা পা ধুই লওঁ তাৰপিছত ধুই উঠি আপোনালোকক দেখুৱাই আছোঁ ক'ত যাওঁ ক'ত নাযাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আমি এতিয়া ওলাই ল'লোঁ ওলাই কিনি এতিয়া আমি হোটেলখন পাতিলোঁ এতিয়া আৰু আমি ওলাই কিনে এতিয়া আমি গৈছোঁ শিৱদৌলৰ পিনে গৈ আছোঁ আমি গোটেইখিনিৰ পৰা ওলাইছোঁ গোটেইখিনি ওলাই কিনে এতিয়া আমি শিৱদৌলৰ ফালে গৈ আছোঁ আপোনালোকে চাই আমি এইখন হোটেলতে আছিলোঁ কৃষ্ণ কলিয়া লাজুকীয়া হাঁহিটোতে হলো মই তোৰে বলিয়া দেখিব পাইছে এইটো হৈছে বিষ্ণুদৌল এই তিনিটা মন্দিৰ একেলগে আছে বিষ্ণুদৌল দেৱীদৌল আৰু শিৱদৌল চবতকৈ ডাঙৰটো হৈছে শিৱদৌল তাৰপিছত এতিয়া আমি আছোঁ এতিয়া বিষ্ণুদৌলত তাৰপিছত যাম আমি দেৱীদৌল ফ্ৰেণ্ডছ এইটো হৈছে দেৱীদৌল এইটো শিৱদৌল আৰু ইফালে এটা আছে সেইটো হৈছে বিষ্ণুদৌল আমি শিৱদৌলৰ পৰা আহিলোঁ আৰু এতিয়া আমি ৰংঘৰত আহিছোঁ ৰংঘৰৰ ফালে আহিছোঁ ৰংঘৰৰ ওচৰতে আছে তলাতল ঘৰ
ফাৰ্ষ্ট আমি তলাতল ঘৰত যাম, যিহেতু বহুত মানুহ হৈছে ৰংঘৰত আৰু প্ৰগ্ৰেম চলি আছে বৰ্তমান। এতিয়া আমি ইয়াতে টিকেট কাটিব লাগিব। ইয়াতে টিকেটৰ ব্যৱস্থা আছে, অনলাইনটোকে কৰিব লাগিব। আমি টিকেট কাটিলোঁ আৰু এই দেখিব পাৰিছে এয়া হৈছে তলাতল ঘৰ। আমি এতিয়া ভিতৰত সোমাই আছোঁ, আপোনালোকক দেখুৱাই থাকিম। साची साची तेरी नजरें एक दर्पण। ফ্ৰেণ্ডছ, এই তলাতল ঘৰটো আহোম যুগতে বনাই থোৱা দেখিছে। আহোম ৰজা ৰুদ্ৰসিংহই বনাইছিল তলাতল ঘৰটো। আৰু দেখিছে ইমান বছৰ পুৰণা তলাতল ঘৰ, আজিও ইমান ধুনীয়াকৈ ইমান ভালদৰে সংৰক্ষণ কৰি ৰখা হৈছে। এই পুৰণা আহোম যুগতে বনোৱা। তেতিয়া যিহেতু বালি চিমেণ্টৰ আৱিষ্কাৰ হোৱা নাছিল, সেই যুগতে বনাইছিল এই তলাতল ঘৰ। আৰু এতিয়াও ইমান সংৰক্ষিতভাৱে আছে জীয়াই। এই পুৰণা ঐতিহ্যবিলাক যে ইমান সুন্দৰকৈ জীয়াই আছে, সেয়া আমাৰ অসমৰ বাবে গৌৰৱ। এই ঐতিহাসিক শিৱসাগৰৰ পুৰণা যুগত অৰ্থাৎ আহোম যুগত বনোৱা যি ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ অৰ্থাৎ অসমৰ ঐতিহ্য, অসমৰ এইবিলাক হৈছে অমূল্য সম্পদ। এইবিলাক অসমৰ ঐতিহ্যবিলাক চাবলৈ শিৱসাগৰত 12 মাহ বিদেশী ভ্ৰমণকাৰীৰ আগমন দেখিব পোৱা যায়। ইয়াত বিদেশৰ পৰা বহুতো লোক আহে এই ঐতিহ্যবিলাক চাবৰ বাবে, আৰু শিৱসাগৰত বিশেষকৈ আহে। ফ্ৰেণ্ডছ, আমি এতিয়া তলাতল ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি গৈ আছোঁ ৰংঘৰলৈকে। আপোনালোকে দেখিব পাৰিছে সকলোৱে বিহু ড্ৰেছটো পিন্ধি আহিছে। সকলো ছোৱালী তিৰোতা সকলোৱে পিন্ধি আহিছে বিহু ড্ৰেছটো। আৰু দেখিছে ইমান মানুহ হৈছে। আচলতে উজনিৰ ফালে বিশেষকৈ শিৱসাগৰত বিহুটো বেছিকৈ পালন কৰা হয়, কিয়নো স্বৰ্গদেৱে আহোম যুগত বিহু আৱিষ্কাৰ কৰি থৈ গৈছিল। আহোম ৰাজদৰবাৰত স্বৰ্গদেৱে বিহুক উপস্থাপন কৰিছিলে। আৰু ইয়াতে বিশেষকৈ ৰংঘৰত বিহু উদযাপন কৰা হয়, কিয়নো স্বৰ্গদেৱে ইয়াত ৰংঘৰটো এইবাবেই নিৰ্মাণ কৰিছিল যাতে তাতে তেওঁ আনন্দ উপভোগ কৰিব পাৰে। তাতে বহি নৃত্য, গান, বিহু নৃত্য আদি সকলোবোৰ উপভোগ কৰিব পাৰে, আনন্দ ল'ব পাৰে। সেই উদ্দেশ্যে ৰংঘৰ নিৰ্মাণ কৰি, আৰু আজিও সেই উদ্দেশ্য পালন কৰি অহা হৈছে। ফ্ৰেণ্ডছ, এয়া ৰংঘৰৰ বাকৰিত বিহু হুঁচৰি দলৰ এটি বিহু নৃত্য। এয়া হ'ল নাজিৰা। আমি বৰ্তমান এতিয়া নাজিৰাত আছোঁ। আমি ইয়াতে এখন লজ এখনত ৰুম এটা বুক কৰিছোঁ। আমি ইয়াতে থাকিম ৰাতিটো। কালি ৰাতিপুৱা মানে আমি ভাবিছোঁ অগ্নিনাভ মন্দিৰত যাম, সেইটো কাৰণে আমি আজি থাকি দিলোঁ আৰু থাকিম। ৰাতিপুৱা অগ্নিনাভ মন্দিৰত যাম, যাই কিনে আমি তাৰপিছত গুৱাহাটী গুচি যাম। ফ্ৰেণ্ডছ, এতিয়া আমি আছোঁ জাপি ফেমিলি ধাবা নাজিৰা। আমি ইয়াতে কৰি আছোঁ ৰুমত। মন্দিৰ আছে আৰু এই মন্দিৰৰ ওচৰতে আমি ৰুম লৈছোঁ, যাতে আমি ৰাতিপুৱা সুবিধা হয় সোনকালে যাবৰ কাৰণে। ইয়াতে যিহেতু বহুত লাইন, দীঘলীয়া লাইন অগ্নিনাভ মন্দিৰত ৰাতিপুৱা 3টা বজাৰ পৰাই হয়, সেইকাৰণে আমি তাৰ ওচৰত ৰুম লৈছোঁ। আৰু এতিয়া আমি বহুত তাতে সেই টাউনখনত আমি এখন হোটেল নাপালোঁ য'ত নেকি আমি ভাত খাব পাৰোঁ। সেইকাৰণে আমি বহুত দূৰলৈকে আহিব লগা হৈছে। এতিয়া আমি
এখন ধাবা। ফ্ৰেণ্ডছ, এতিয়া ৰাতিপুৱা হৈছে আৰু আমি এতিয়া ওলাইছোঁ অগ্নিনাভ শিৱ মন্দিৰলৈকে। কালি ধাবাখনত শুনা পাইছিলোঁ যে বুধবাৰে শিৱ মন্দিৰ বন্ধ থাকে। চাই লওঁ আমি গৈ মন্দিৰ যদি খোলা থাকে আমাৰ ভাগ্যটো ভালেই হ'ব, আমি দৰ্শন কৰিব পাৰিম বাবাক। নাই মন্দিৰ খোলা আছে ন আজি? ফ্ৰেণ্ডছ, আমাৰ ভাগ্যটো ভাল যে আজি মন্দিৰ খুলিব, কিন্তু 8টা বজাত গেট খুলিব বুলি কৈছে। আৰু এয়া চাওক মন্দিৰৰ পৰিৱেশ, ইমান শান্ত পৰিৱেশ। ফ্ৰেণ্ডছ, আজি বহাগৰ 2 তাৰিখ সেই হিচাপে আজি বহু মানুহ আহিছে আৰু বহুখিনি মানুহ অহাৰ কাৰণে মন্দিৰৰ কৰ্তৃপক্ষই মন্দিৰ আজি খোলা ৰাখিছে আৰু যাতে সকলো মানুহখিনি ঘূৰি যাব লগা নহয়। আৰু এয়া দেখিব পাইছে, এয়া মন্দিৰৰ পৰিৱেশ ভিতৰত, গেটৰ ভিতৰত। ফ্ৰেণ্ডছ, আমি মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি আমগুৰিৰ লোকবাদ্যৰ এই দোকানখনত সোমাইছোঁ, যিখন দোকানৰ বিষয়ে আপোনালোক হয়তো বহুতেই জানে। আপোনালোকক কৈ আছোঁ দোকানখনৰ বিষয়ে। প্ৰথমতে কওঁ আমি দোকানখনত কিয় সোমাইছোঁ। আমি সোমাইছোঁ এটা ঢোল কিনিবৰ বাবে, কঁঠালৰ ভাল ঢোল এটা কিনিবৰ বাবে। শিৱসাগৰত ভাল ঢোল পোৱা যায় বুলি শুনা পাওঁ, আৰু শিৱসাগৰত আহিছোঁ যেতিয়া ঢোলটোতো লৈ যাব লাগিব, সেইবাবে আমি সোমালোঁ। আৰু আপোনালোকক কওঁ যে মোৰ দেউতাই বেছিভাগ বাদ্যযন্ত্ৰই অতি সুন্দৰকৈ বজাব জানে। পেঁপা হওক, বাঁহী হওক, তাল হওক, ঢোল হওক, সকলোবোৰ বাদ্যযন্ত্ৰই জানে আৰু তেখেতৰ বহুত আগ্ৰহ আছে এটা ঢোল কিনিব। আপোনালোকৰ ইউটিউব চেনেল আছে? আমাৰ নহয়, বেলেগৰ ইউটিউব চেনেলতে ভিডিঅ' কৰিছোঁ। আপোনালোকে ভিডিঅ' দিয়ে? কি বুলি পাৰিব লাগিব? লোকবাদ্য। আমি উভতি আহিলোঁ আৰু আহি এতিয়া আমি শুনাব পাৰিছোঁ। ফ্ৰেণ্ডছ, আমি আমি বিহু চাব গৈ আছোঁ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।